আজি সেইদিনাখনৰ পৰা য'ত আমাৰ মাটি বিবাদ হৈ আছিলে 666 দাগ নম্বৰ 666 যিটো পাটৰ ঘাটত আমাৰ ৱাটাৰ ৰিচোৰ্চৰ আমাৰ BTC গভৰ্ণমেণ্টৰ মাটি আছিলে এইটো সংক্ৰান্তত আমি 29 তাৰিখৰ পৰা লাগি আছিলোঁ তাতে আমি বহুত হাই কাজিয়া হৈছিলে কিন্তু তেখেতে আমাক যে এটা কেছ দিছিলে এই কেছৰ এগেইনষ্টত আমি আজি এটা কেছ দিছে প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এক্ট এই কেছটো আমি দিছোঁ আজি ৰেজিষ্টাৰ হৈছে এইটোৰ কাৰণে আমি আপোনালোকক জনাব বিচাৰোঁ যে আমাৰ আননেচেচাৰী হেৰেছমেণ্ট দিছে এই আননেচেচাৰী হেৰেছমেণ্ট দিয়াৰ কাৰণে আমি প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এক্ট 1989 আণ্ডাৰ ছেকশ্যন 3(1)(3) আৰু Q এই দুটা ছেকশ্যনত আমি কেছটো দি দিছোঁ এতিয়া আমাৰ আমি ভাবোঁ যে আমি ন্যায়টো পাম কিয়নো এই মাটিৰ 666ৰ কোনো আমাৰ কেছ নাছিল আননেচেচাৰী আমাৰ হেৰেছমেণ্ট দিছে আমাৰ বহুত বছৰ ধৰে 2 বছৰ ধৰে আমাক কাম কৰিব দিয়া নাই আমাক হেৰেছমেণ্ট দি আছে আমাক ভাবুকি দি আছিলে কিন্তু আজি আমি এইটো তাক মানে আমি কেছ দিছোঁ চন্দন পাল সজন পাল আৰু ৰঞ্জন পালত আৰু তেখেতৰ চব ফেমিলি আছিলে তেখেতৰ এগেইনষ্টত আমি কেছটো দিছোঁ এতিয়া আমাৰ কেছটো ৰেজিষ্টাৰ হৈছে আমি থানা OC ছাৰ আৰু DSP ছাৰে হেণ্ডলিং কৰিছে DSP ছাৰক ধন্যবাদ দিছোঁ আৰু আমি আশা কৰোঁ যে আমাক ন্যায়টো পাব আমাৰ জাজমেণ্ট ভাল জাজমেণ্ট দিব যে আছে কিয়নো আমি এইটো আমি লিগেলত আমি লাগি আছোঁ আমাক আননেচেচাৰী হেৰেছমেণ্ট দিছে এইটোৰ কাৰণে আজি আমি কেছ ৰেজিষ্টাৰ হোৱাটো আমি বিচাৰিছিলোঁ আৰু আমি আজি ৰেজিষ্টাৰটো পাইছোঁ এইটোৰ কাৰণে আপোনালোকক জনাওঁ আৰু এইটো আমাক মানে বহুত বেয়াকৈ আমাক ট্ৰিটমেণ্ট কৰি আছিলে যে ভূমাফিয়া হিচাপে তেওঁতো বহুত কেছ আছে 30-35টা কেছ আছে নিজেও স্বীকাৰ কৰিছে সেইদিনাখন আপোনালোকৰ মিডিয়াৰ ওচৰতে স্বীকাৰ কৰিছে যে তেওঁ মাটিৰ সংক্ৰান্তত এনেকুৱা কেছ আছে এইটো কাৰণে আমাৰ লগত আমাৰ ট্ৰাইবেল সংঘ বা আমাৰ বাটৌ ব্ৰহ্ম আৰু কেটলি ৱেলফেয়াৰ এছ'চিয়েশ্যন যিটো মাটি গভৰ্ণমেণ্টে আমন্ত্ৰণ দিব বিচাৰিছিল আমাক এইটো আমাৰ এই বাধা কৰা হৈছে বহুত বছৰ ধৰি আমি এইটো কাম কৰিব পৰা নাই এইটোৰ কাৰণে আমি ন্যায় বিচাৰিছিলোঁ আৰু এই ন্যায় বিচাৰটো আমি এতিয়া সোনকালে পাম বুলি আমি আশা কৰিছোঁ এইটোকে আপোনালোকক জনাইছোঁ যে আমি আজি এই ৰেজিষ্টাৰ হোৱাৰ কাৰণে আমি বহুত খুচি হৈছে আৰু এই কেছটো আমি জিকিম